প্ৰথমতে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ সভাপতি হৈ মই অসমৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ ধন্যবাদ জনাইছোঁ। যোৱাকালি 26 নৱেম্বৰ 2024 দিনত আসাম কেবিনেট এটা ডিচিশ্যন হৈছে 18 এপ্ৰিল গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্মদিন। এইটো দিন অসমত ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে এনাউন্স কৰিছে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জয়ন্তী দিন হিচাপে। ইয়াৰ কাৰণে আমি খুবেই সুখী হৈছোঁ আৰু লগতে আমি ধন্যবাদ যাচিম অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ আসাম ডক্টৰ ৰমেশ পেগু, অনাৰেবল কেবিনেট মিনিষ্টাৰ অফ আসাম শ্ৰী উৰ্খাও গৰা ব্ৰহ্ম ছাৰ আৰু লগতে বিটিআৰৰ অনাৰেবল CEM ছাৰ প্ৰমোদ বড়ো, তেখেতকো আমি ধন্যবাদ যাচিছোঁ। তেখেতসকলে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ অৱদানৰ প্ৰতি যি অনাৰ এইটো দিয়াৰ কাৰণে আমি খুবেই ধন্যবাদ আমি দিছোঁ, আমি সুখী হৈছোঁ। আমি ক'ব লাগিব গুৰুদেৱ কালীচৰণ ব্ৰহ্মই অকল ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰা নাছিল, ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰাৰ লগতে তেখেতে এডুকেশ্যন ফিল্ডত, ইকনমিক্স ফিল্ডত, পলিটিকেল ফিল্ডত আমাক এম্পাৱাৰ কৰি গৈছে। আৰু লগতে আমি ক'ব লাগিব গুৰুদেৱ কালীচৰণ ব্ৰহ্মই অকল ট্ৰাইবেল বা বড়ো সমাজৰ কাৰণে কাম কৰা নাই। তেখেতে 1916 চনতে আমাৰ অসমত অসমীয়াটো শিক্ষাৰ এটা মিডিয়াম হিচাপে হ'ব লাগে বুলি এটা ডিমাণ্ড দিছিল আৰু ফৰ্চুনেটলি 1917 চনৰ পৰা অসমীয়া ভাষাটো স্কুলত মিডিয়াম হিচাপে গ্ৰহণ কৰা হৈছে। আৰু লগতে যেতিয়া বেংগল পাৰ্টিশ্যন হৈছিল তেতিয়া গোৱালপাৰা জিলাটো অসমৰে এটা পাৰ্ট হিচাপে থাকিব লাগে। ইয়াৰ কাৰণে গুৰুদেৱ কালীচৰণ ব্ৰহ্মই ডিমাণ্ড দিছিল। আমি ক'ব লাগিব যে গুৰুদেৱ কালীচৰণ ব্ৰহ্মই স্পেচিয়েলি বড়ো সমাজৰ আইডেণ্টিটি ৰক্ষা কৰিবৰ কাৰণে কাম কৰিছিল আৰু 1929 চনৰ 4 জানুৱাৰীত শ্বিলঙত গৈ এটা মেমৰেণ্ডাম দিছিল য'ত 12টা পইণ্টছ আছিল। তাতে লিখা আছিল আমাৰ বড়োৰ যি আইডেণ্টিটি, বড়োৰ যি কালচাৰ এইটো ৰক্ষা কৰিবৰ কাৰণে আমাক এটা স্বীকৃতি লাগে। তাতে পলিটিকেল, এডুকেশ্যন, ইকনমিক্স, কালচাৰ সকলো দিশটো সামৰি লৈ এটা মেমৰেণ্ডাম দিয়া হৈছিল। আৰু আজি আমি দেখিছোঁ যে আমাৰ বড়ো সমাজত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যি অৱদান, এইটো অৱদানটো আমাক প্ৰেৰণা দিছে, আমাক এম্পাৱাৰ কৰিছে। আমি আৰু ক'ব লাগিব আসাম গভৰ্ণমেণ্টে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ অৱদানটো অনাৰ কৰি কালীচৰণ ব্ৰহ্ম বঁটা হিচাপে এনাউন্স কৰিছে আৰু আজিলৈকে এইটো বঁটা দি আহিছে। ৰূপসী এয়াৰপৰ্টটো কালীচৰণ ব্ৰহ্মৰ নামত নামাকৰণ হ'ব লাগে বুলি এটা কেবিনেট ডিচিশ্যন হৈছে। এইটো আমি আগতে ৱেলকাম আমি দিছোঁ আৰু অসম চৰকাৰক আমি ধন্যবাদ দিছোঁ। আমি আশা কৰিছোঁ অহা দিনবোৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ আদৰ্শটো নেশ্যনেল লেভেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত স্থাপন হ'ব। ইয়াৰ কাৰণে চৰকাৰে কাম কৰিব আৰু লগতে আমাক ইনস্পিৰেশ্যন দিব, এইটো আমি আশা কৰিছোঁ।